AS01B 09788 কেমেৰা পাৰ্চন হিমাংশু কেমেৰা দেখিছে AS01B 9788 এইখন হৈছে সুইফ্ট ডিজায়াৰ সেই অভিভক্ত গাড়ীখন আৰু দেখিছে প্ৰথমবাৰৰ ভিডিঅ' ফাৰ্ষ্ট ভিজুৱেল আমি দেখুৱাইছো এয়া ফাৰ্ষ্ট ভিজুৱেল আমি দেখুৱাইছো গাড়ীখন উল্টি খাই পৰি আছিল আসলে উভতি খাই পৰি আছিল গাড়ীখনৰ চকা ওপৰলৈ আছিল হয় নিশ্চিতভাৱে যি সন্দেহ কৰা হৈছিলে এই তেনেধৰণে গাড়ীখন আছে AS01B 9788 এই গাড়ীখনৰ নম্বৰ সুইফ্ট ডিজায়াৰ যি গুৱাহাটীৰ পৰা আহিছিল হৰেণ বৰাৰ পৰিয়াল আৰু দিশত পতিত হৈছিল শনিবাৰৰ সন্ধিয়া 6:30 এই ঘটনা প্ৰায় সংঘটিত হৈছিল AS01B 09788 সুইফ্ট ডিজায়াৰ এই গাড়ীখনৰ সন্ধানত 100 ঘণ্টা যিহেতুকে নদীৰ তলত আছিল আৰু এতিয়া এই গাড়ীখন উভতি খাই আছে দেখিছে পানী তললৈ যি আচলতে চকা ওপৰলৈ হৈ আছিল লাগি আছে হয় হয় যিহেতুকে আমি সেই অৱস্থা দেখুৱাব নোৱাৰিম কিছু হয়তো দেখুৱাব পৰা আমি বিৰত থাকিব লাগিব যিহেতুকে গাড়ীখন দেখা গৈছে কিছু বিকৃত অৱস্থাত আছে মৃতদেহসমূহ আৰু সেয়েহে মই কেমেৰা পাৰ্চন হিমাংশুক কৰিম কিছু আউট ফ'কাছ কৰিবৰ কাৰণে যাতে যদি সক্ষম হয় তেতিয়াহ'লে আমি দেখুৱাব পাৰিম কাৰণ এয়া এক শিহৰণকাৰী দৃশ্য হ'ব আৰু এয়া দেখুৱাইছোঁ যে গাড়ীখনৰ ইতিমধ্যে উঠাই আনিছে আৰু এক বৃহৎ সফলতা আৰু সকলো এতিয়া নিশ্চিত হ'ল যে গাড়ীখন ওলাই আহিছে আৰু পাৰলৈ টানি অনা হৈছে আৰু গাড়ীখনৰ ইতিমধ্যে ৰাইজে দেখিবলৈ পোৱা পুনৰ হয়তো এয়া দেখিছে গাড়ীখন টানি আনিছে গাড়ীখনৰ চকাৰ সৈতে ওপৰলৈ আছিল আৰু এয়া এক সফলতা কেমেৰা পাৰ্চন হিমাংশুৱে যদি দেখুৱাই আমি হয়তো এয়া দৃশ্য দেখুৱাবলৈ অলপ অসুবিধা হ'ব যিহেতুকে 100 ঘণ্টা ধৰি পানীৰ তলত থকা এইখন গাড়ী গতিকে AS01B 09788 এই অভিভক্ত সুইফ্ট ডিজায়াৰ গাড়ীখন আজি ইয়াত উদ্ধাৰ হৈছে নিউজেবৰ দৰ্শকসকলক মই পুনৰ জনাইছোঁ যে গাড়ীখন উঠাই অনা হৈছে পাৰলৈ ৰছীৰে টানি অভিযানকাৰী দলে সেই গাড়ীখন উঠাই আনিছে আৰু গাড়ীখনৰ পৰা আমি গাড়ীখনৰ কিছু অংশ আমি দেখুৱাব পাৰিম কিন্তু ভিতৰৰ দৃশ্য আমি দেখুৱাব নোৱাৰিম কাৰণ ই এক বিকৃত ৰূপ লৈছে আৰু সেইটো আমাৰ বাবে আচলতে দেখুৱাৰ আমাৰ গ্ৰহণযোগ্য নহ'ব ৰাইজৰ বাবে আৰু সেয়েহে আমি এয়া বিৰত আছোঁ আৰু ইতিমধ্যে দেখুৱাইছোঁ যে উৎকট গোন্ধ ওলাইছে আৰু গোন্ধ কাষত থাকিব নোৱাৰা অৱস্থা হৈছে আৰু অভিযানকাৰী দলে গাড়ীখন পাৰলৈ উঠাই আনিছে যিহেতুকে ইয়াত কেৰেঙৰ ব্যৱস্থা নাই ইয়াত পাৰলৈ ৰছীৰে টানিয়ে উঠাব লাগিব আৰু প্ৰায় 135 জনীয়া দল যিহেতুকে ইয়াত নিয়োজিত কৰা হৈছে তেওঁলোকে টানি আনিব আমি যদি কিছু আনফালৰ পৰা যদি সেই দৃশ্য দেখুৱাব পাৰোঁ তেতিয়াহ'লে আমাৰ সুবিধা হ'ব কাৰণ গাড়ীখনৰ দেখুৱাৰ আমাৰ আচলতে কোনো প্ৰয়াস আমি নকৰিম কাৰণ এক বিকৃত দৃশ্য আমি দেখিবলৈ পাইছিলোঁ আৰু সেইটো এক শিহৰণকাৰী দৃশ্য হ'ব এয়া খালি কেৱল ওপৰৰ পৰা যদি আপুনি গাড়ীখন দেখুৱাই কেমেৰা পাৰ্চন হিমাংশুক কম যদি পাৰে আউট ফ'কাছ কৰিব আৰু এয়া দেখিছে ভিতৰৰ দৃশ্য আমি দেখুৱাব নোৱাৰিম ভিতৰৰ দৃশ্য আমি যিহেতুকে প্ৰত্যক্ষ কৰিছোঁ গতিকে গাড়ীখন দেখুৱাব আমি অনুৰোধ জনাম হয় এয়া দেখুৱাইছোঁ যে যিখন সুইফ্ট ডিজায়াৰ গাড়ীখনৰ ভিজুৱেল লওক আপোনাৰ গাড়ীখন যদি পাইছে হয় এইখনেই গাড়ী কেমেৰা পাৰ্চন হিমাংশুক কেমেৰা নিউজেবৰ দৰ্শকসকলে দেখিছে অভিযানকাৰী দলে উদ্ধাৰ কৰা প্ৰায় 200 মিটাৰ দূৰত্বত যিখন গাড়ী বিচাৰি আচলতে প্ৰায় 40 ঘণ্টা ধৰি অভিযান চলিছিল সেই 40 ঘণ্টা ধৰি চলা অভিযানৰ অন্তত সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে আজি চতুৰ্থ দিনা সকলোৰে মুখত আচলতে সাফল্যৰ চিন আজি দেখিবলৈ পোৱা গৈছে যি কি নহওক প্ৰশাসন আৰু ৰাজ্য চৰকাৰে বহুত আচলতে ইয়াত পদক্ষেপ লৈছিল আৰু অৱশেষত আজি সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰ হৈছে সেই দুৰ্ভগীয়া পৰিয়ালটোৰ উদ্ধাৰ হৈছে সেই অভিভক্ত গাড়ীখন আৰু গাড়ীখন এতিয়া পাৰলৈ লৈ অহা হৈছে হিমাংশু যদি আপুনি গাড়ীখন অকণমান আমাৰ নিউজেবৰ দৰ্শকসকলক দেখায় কাৰণ এইখন গাড়ীকে বিচাৰি প্ৰায় 40 ঘণ্টা ধৰি অভিযান চলিছিল সৰ্ববৃহৎ অভিযান এয়া গাড়ীখন ৰছীৰে কেৱল ৰছীৰে টানিয়ে পাৰলৈ উঠাই অনা হৈছে আৰু এইখিনিতে ক'ব লাগিব যি স্থানত গাড়ীখন আছিল সেয়া পাৰৰ পৰা মাত্ৰ 10 ফুট দূৰত সকলোকে আচলতে যি গুণা কথা কৰিছিল যে গাড়ীখন ব্ৰহ্মপুত্ৰত যাব পাৰে বা গাড়ীখন ক'ৰবাত ডুবিত যাব পাৰে সেয়া সকলোকে আচলতে স্তম্ভিত কৰি একে স্থানতে গাড়ীখন ওলাল এতিয়া গতিকে ব্ৰহ্মপুত্ৰ